এখন কেপ কেপাই নাথাক অথনিবা বহি আছো গ্ৰাহক এটা নাই বঢ়িয়া আহ একেবাৰে তেজাল বঢ়িয়া হা ছাৰ একেবাৰে তেজাল হা আপোনাৰ ৰাতিপুৱাই কিনো ক'ব টকা 200 দিব 200 অঁ বেছি হ'লে কমাও দিবা এইটো হাঁহ আপুনি 400টো নাপায় বজাৰত কি কথা ক'ব লাগিছে কিবা ধুনীয়া হাঁহকেইটা কিন্তু মজা আছে তোমাৰটো নতুকা হাঁহ কি কৈছে কিনো খুৱাব ৰাতিপুৱা এৰি দিওঁ কেঁচুৱে কুমটিয়ে গোবৰ যাব কিবা কিবি খাই নিজে শকত হৈছে আৰু কি কথা ক'ব লাগিছে তুমি কেঁচু কুমটি খুৱাইছা হাঁহক তুমি হা আৰে মানুহে চালে ইমান ধুনীয়া ধুনীয়া বস্তু খোৱা তুমি হাঁহক কেঁচু কুমটি খাব লাগিছা হা মই কোন ডিপাৰ্টমেণ্টৰ পাইছোঁ তুমি জানা নাই তুমি কোন ডিপাৰ্টমেণ্টৰ পাই হা কেঁচু কুমটি খুৱাব লাগিছে এতিয়া আগত মই খানা লৈ যাম চাই থাকা তোমাক মই কি কওঁ অ' ছাৰ আপুনি পইচা পাতি দিব নালাগে থানালৈ নাযাওঁ হাঁহটোকে লৈ যাওক আৰু ছাৰ এই কিনো কৰিব দিনটো এইবাৰ হাঁহক কেঁচু কুমটি খুৱাব লাগিছে নেক্সট টাইম ৱাৰ্ণিং দিছোঁ তুমি চাই থাক হাঁহ চাওক কি হওক দাদা হাঁহ কিমানত দিছা বিয়াত ধুনীয়া কিমানত দিছা আপুনি ৰাতিপুৱা আহিছে কিনো কমাও টকা 200 দিব লৈ যাওক বিয়াত ধুনীয়া হাঁহে কি খুৱাইছা হাঁহক কিনো খুৱাব দাদা এই আপেল কমলা এসোপা আনো ৰাতিপুৱাই দি দিওঁ এই আপেল কমলা সোপা খাই নুদুকা নুদুক হৈছে তই বুলি কম দেখাই নহয় দেই মানুহে আপেল কমলা খাবলৈ পোৱা নাই হাঁহক আপেল কমলা খুৱাব লাগিছে হা তোৰ ঢেৰ পইচা আছে যেন পাইছো মই কোন ডিপাৰ্টমেণ্টৰ পাইছো জান নাই ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা আহিছো তোক লৈ যাওঁ থানালৈ ব'লা এইবিলাক কি কৰে ৰাতিপুৱাই পইচা চা দিব নালাগে হাঁহটোকে লৈ যাওক আৰু থানালৈ নাযাওঁগে থানা নাযাওঁ তই আপেল কমলা খুৱাবলৈ আহিছ হা তোৰ ব্লেক মানি ঢেৰ আছে যেন পাইছো হা দে সাৱধান কিন্তু দেই তই হাঁহ বেচা হাঁহ আছে কেনেকে দিছা এই 200 টকাকে 200 টকা এই চাওক বৰ ধুনীয়া হাঁহ বা বৰ ধুনীয়া হাঁহ দেই কেনেকে দে কি খোৱা এইবিলাক কিবা কি খোৱা ইমান ধুনীয়া ডাঙৰ ডাঙৰ হৈছে কি খোৱা এইবিলাক নুসুধিব বুজিছেনে কি খোৱা এইবিলাক নুসুধিব আৰু হাঁহে কি খায় মই একো নাজানো ৰাতিপুৱা ওলাই যায় 10 টকা দি পঠিয়াও নিজেই কিনি খায়গে কি